প্ৰাগ নিউজৰ প্ৰতিগৰাকী দৰ্শকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ মহাষ্টমী দুৰ্গোৎসৱৰ আৰু আমি যিহেতু বিভিন্ন প্ৰান্তৰ পৰা আমি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ পূজা মণ্ডপসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ৰিহাবাৰী বিলপাৰ পূজা মণ্ডপত আমি ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম সামগ্ৰীৰ পৰিৱেশ দেখুৱাবলৈ আৰু ইয়াত যথেষ্ট লোকে লোকাৰণ্য হৈ পৰিছে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলক আৰু এনেদৰে আচলতে মহাষ্টমীৰ নিশা জীপাল কৰি তুলিছে সাংস্কৃতিক অনুষ্ঠানে আৰু এইদৰে বিলপাৰ যি পূজা মণ্ডপ সুন্দৰ যি থিমেৰে আয়োজন কৰিছে আৰু সুন্দৰকৈ আচলতে আয়োজক সমিতিয়ে নিৰ্মাণ কৰিছে পূজা মণ্ডপটি আৰু যথেষ্ট লোকে সেইবাবে এক আকৰ্ষণীয় পূজা মণ্ডপ হোৱাৰ বাবে যথেষ্ট লোকে ভিৰ কৰিছে ইয়াত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সৈতে সহযোগী কবিতা গগৈ আছে তেওঁ আপোনালোকক ভিতৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিব যথেষ্ট লোক আহিছে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে মই ৰিহাবাৰী আৰ্য কলেজৰ ওচৰৰ পৰা ক'ত ক'ত পূজা চোৱা হ'ল হা ক'ত পূজা চোৱা হৈছে আমি আৰ্য তোমাৰ ভৈৰৱতলা আৰু ইয়াতে চাইছোঁ হয় বাইদেউ ক'ৰ পৰা আহিছে আমি লালগণেশৰ পৰা আহিছোঁ ক'ত ক'ত চোৱা হ'ল এবাৰ আজি আঠগাঁও চাই আহিলোঁ আৰু ইয়াতে চাইছোঁ এইখন পূজা মণ্ডপ কেনেকুৱা লাগিছে ভাল লাগিছে এইটো ইউনিক হৈছে অলপ পূজাত কি লোৱা হৈছে আজি খোৱা নাই একো এতিয়া খাম আৰু এনেদৰে আচলতে লোকে লোকাৰণ্য হৈ পৰিছে এই পূজা মণ্ডপ ৰিহাবাৰী পূজা মণ্ডপত আমি আৰু লোক আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত মই কবিতা গগৈক দিছোঁ তেওঁ ভিতৰৰ পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিব হয় দেখুৱাইছোঁ মোৰ সতীৰ্থ যিটো মানসীয়ে দেখুৱালে ইয়াৰ পৰিৱেশ আচলতে লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া ঘড়ীত আচলতে দীপাংকৰ 10 বাজিছে কিন্তু ভক্তৰ ভিৰ কমা নাই এয়া আমি ৰিহাবাৰীৰ পৰিৱেশ দেখুৱাইছোঁ অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে যিহেতু পূজা মণ্ডপটি বাঁহেৰে নিৰ্মাণ কৰা আচলতে বাঁহেৰে তৈয়াৰ কৰা সকলো সামগ্ৰী ইয়াতে লগোৱা হৈছে আৰু লগতে ইয়াতে সাংস্কৃতিক যি অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানো চলি আছে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে আচলতে বিশ্বজিতে ইয়াৰ পৰিৱেশ মুঠতে যিমানে সময় বাগৰিছে সিমানে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰিছে পূজা মণ্ডপত কাৰণ আজি কাইলৈ যিহেতু বহু পূজা মণ্ডপত যিহেতু বিসৰ্জন দিয়া হ'ব দেৱী মাক আৰু সেইকাৰণে আজি নৱমী অষ্টমী নৱমী একেলগে পৰিছে আৰু সেইকাৰণেই প্ৰতিটো পূজা মণ্ডপত এনেধৰণৰ ভক্তৰ যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে আমি ভক্তপ্ৰাণ ৰাইজৰ সৈতে কথা পাতি ক'ৰ পৰা আহিছে বাইদেউ ক'ত চালে পূজা এই ষ্টাৰ্টিং কৰিছোঁ ষ্টাৰ্ট কৰিছে এতিয়া ষ্টাৰ্ট কৰিছেহে ৰাতি বহু দেৰিলৈ চাম বুলি ভাবিছে মালিগাঁও যাম বুলি ভাবিছোঁ এতিয়া মালিগাঁও যাব তেওঁ কৈছে যে এতিয়া আৰম্ভ কৰিছেহে পূজা চোৱা মালিগাঁৱলৈ যাব মুঠতে কেনেদৰে দেখিবলৈ পোৱা গৈছে যে ৰাইজ ওলাই আহিছে এয়া আমি দেখুৱাইছোঁ আৰু কালি দিনটো যথেষ্ট বৰষুণ দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰপিছতো পৰিয়ালৰ সৈতে চেলফি তোলাটো ব্যস্ত হৈ আছে এয়া আমি দেখুৱাইছোঁ আৰু প্ৰতিকূল বতৰকো নেওচি এনেধৰণে ওলাই আহিছে ক'ৰ পৰা আহিছে আপোনালোকে কালাপাহাৰৰ পৰা হয় ক'ত চালে এই ফাৰ্ষ্ট ইয়াতে আহিলোঁ ক'ত চাব আৰু চাম আৰু ক'ত চাম আৰু চাব